Hello guys, good morning. Welcome from Mulasol or Masu Dumuk, Punasol Kodeso. Aro আজি বহুত দিন হ'ল লুট হোৱা নাছিল আৰু আজি বহুত দিনৰ আজি এটা লুট পালোঁ আৰু এই লুটটো আজি আছে অৰুণাচল প্ৰদেশৰ আলঙলৈ লুট হৈছে আৰু আজি আলং যাম বুলি ভাবিছোঁ দেখাম বুলি ভাবিছোঁ এতিয়া কাগজৰ লুট হ'ব এতিয়া আৰু তাকে দেখাম বুলি ভাবিছোঁ আপোনালোকে চাই যদি ভিডিঅ' ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেন্তে লেটছ গো ষ্টাৰ্ট এনেকৈ আহি আমি ওলাই আহিলোঁ আৰু ওলাই আহি আমি ফাইনেলি পাই গ'লোঁ আৰু আৰ চি পথাৰে গৈ আছোঁ আৰ চি পথাৰ কি সুন্দৰ ভিউ চাওক আৰু আমি আৰু চিলাপতা হৈও আমি যাব পাৰোঁ আলঙলৈ আৰু আমি পাছিঘাট হৈও যাব পাৰোঁ কিন্তু পাছিঘাট হৈ যদি যাওঁ আমি পাছিঘাট হৈ গ'লে মানে বহুত ভাল লাগে ৰাস্তা পথবিলাক বহুত ভাল হয় সেইটো কাৰণে মানে পাছিঘাটৰ পৰা 3 ঘণ্টামানত আলং পাই যোৱা হয় 3-4 ঘণ্টামানত আলং পাই যোৱা হয় আৰু যদি আমি যদি চিলাপতা হৈ যাওঁ চিলাপতা হৈ গ'লে মানে ৰাস্তাটো বহুত বেয়া হয় সেইটো কাৰণে মানে অলপ টাইমবিলাক লাগে আৰু মোবাইলৰ নেটৱৰ্কবিলাকো নাপায় সেইটো কাৰণে অলপ বেয়া লাগে সেইটো কাৰণে আমি পাছিঘাট হৈ প্ৰায় যাওঁ আৰু পাছিঘাট হৈ গৈ বহুতো ভাল লাগে গৈ কিবা এটা সুন্দৰ এটা পৰিৱেশত গৈ থাকি ভাল লাগে আজি আমি দুটা গাড়ী আহিছোঁ আৰু আগৰ গাড়ীটো আমি পাছিঘাটত ৰখিব আৰু আমাৰতো আলং আছে আলং গৈ আছোঁ আৰু এনেকৈ গৈ আছোঁ চাই থাকিব কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া ফাইনেলি বহুত ৰাতি হৈ গ'ল আৰু ৰাতি আমি অহা দেৰি হ'ল সেইটো কাৰণে ৰাতি হৈ গ'ল আজি ৰাতিটো অলপ আগত গৈ আমি ভাত পানী খাই হ'ম আৰু ৰাতিপুৱা আকৌ লগ পাই আছোঁ তেন্তে চাই থাকিব আজি ভিডিঅ'টো হেল্ল' গাইজ গুড মৰ্ণিং পুৱা এতিয়া 5 বাজিলে আৰু মই উঠিলোঁ আৰু অলপ দেৰি হৈ গ'ল আজি শুই থকা আৰু সেইটো কাৰণে উঠিলোঁ উঠি মেলি এতিয়া মুখ হাতবিলাক ধুই ল'ম ধুই ফ্ৰেছ হৈ মেলি এতিয়া আপোনালোকক আকৌ যাত্ৰা আৰম্ভ কৰিম কালি ৰাতি অলপ আহি আমি শুই গ'লোঁ আৰু দেখিছে গাড়ীবিলাক মজাকৈ চব শুই আছে আমি এতিয়া ইয়াতে থাকোঁ মানে গোটেই সৰু গাড়ী ইয়াতে থাকোঁ আৰু এতিয়া এইপিনে হোটেলত ভাত পানী খালোঁ আৰু আমাৰ লগত আৰু এটা গাড়ী ওচৰত অলপ সিতে আহি আছে মেচুকা যাব বোলে আমি আহিছোঁ চব শুই আছে দেখিছে নহয় আৰু আমাৰ গাড়ীটো দেখিলে খাৰা হৈ আছে এইফালে মেচুকা যাব এখন গাড়ী আৰু এখন আহিছিলে এখন পাছিঘাট থাকিলে আমাৰ মই যিখন ভিডিঅ'ত দেখাইছিলোঁ পাছিঘাট থাকি আহিলে আৰু এখন এতিয়া ৰাতি পাই গ'লে আমাৰ ওচৰত আমি 9 বজামান আমি প্ৰায় পাওঁতে ৰাতি 9:30 মান বাজিছে আৰু এতিয়া আমাৰ পাছতে আকৌ ইখন গাড়ী পাই গ'লি ইখন গাড়ী পোৱাহি অলপ টাইম হ'ল চাগে এখন গাড়ী আপোনাৰ 12 মান বাজিছে চাগে পাওঁহিনে আৰু আমি এইফালে যাম আমি আলং গৈ আছোঁ আৰু ইয়াৰ পৰা প্ৰায় আলঙলৈ আৰু 30 কিলোমিটাৰমান আছে আৰু আলঙত কিছু পৰিৱেশ দেখাম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'বিলাক কেনেকৈ পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব তেন্তে ব্লগ আৰু এনেকুৱা আহি তিনিআলিৰ পৰা ৰাইট চাইডে গ'লে আৰু টুটিং বলেং এইবিলাক যায় আৰু লেফ্ট চাইডে গ'লে আলং আৰু মেচুকা টাৱাং এইবিলাক চব যাব পৰা যায় এইফালে আৰু বাছাৰ ডাফু জিৰ' এইপিনে গৈ ইটানগৰ যাব পৰা যায় আৰু তেন্তে আমি লগতে আপোনালোকেও কিমান কি পাইছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু চাই থাকক আৰু তেনেহ'লে এটা ৰিভিউ চাই লওক কেনেকুৱা লাগিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত তেন্তে লেটছ গো গাইজ ফাইনেলি পাই গ'লোঁ ডিপু আৰু ডিপুত এতিয়া আমি গাড়ী লগালোঁ আৰু এতিয়া খালী কৰিব বুলি আমি সুধিলোঁ সোধা পোছা কৰিলোঁ খালী কৰিব এতিয়া আৰু এইফালে আণ্ডাৰগ্ৰাউণ্ড আছে দেখিছে এইফালে আণ্ডাৰগ্ৰাউণ্ড খালী কৰি এতিয়া আমি ৰখিছোঁ আমি খোলা কৰি আছোঁ বস্তুবিলাক আৰু এতিয়া আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল আৰু ফাইনেলি আমি খালী কৰি বেক হৈ আহিলোঁ ঘৰলৈ আৰু যদি ভিডিঅ' ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই।